Hey guys, welcome back to my YouTube channel. তো বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো আজি আমি গৈ আছোঁ মানে মানিকপুৰত মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দ ব্ৰহ্মচাৰী দেৱৰ গীতা জয়ন্তী মহোৎসৱ। তো তাতে গৈ আছোঁ আমি। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, কি দেখুৱাব পাৰোঁ। বলক আৰম্ভ কৰোঁ। তো গাইজ মানিকপুৰ আমাৰ ইয়াৰে পৰা মানে বেছি দূৰ নহয়। তো আমি চাইকেল লৈ ওলাই গ'লোঁ। এয়া মোৰ লগত আছে চম্পক আৰু মিণ্টু। তো আমি তিনিজনে যাই আছোঁ চাইকেল লৈ কিনে। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় ন, সেইকাৰণে আমি চাইকেল লৈ কিনে যাই আছোঁ। তো এনেকৈয়ে অলপ চাইকেল লৈ অলপ খোজকাঢ়ি আহি পালোঁ মানিকপুৰৰ গোবিন্দ ভৱন গীতা সত্ৰ। এইখন হ'ল গেটখন, ভালকৈ দেখুৱাইছোঁ বলক। চাওক গাইজ গেটখনৰ লুকটো কেনে ধুনীয়া লগা হৈছে, কেনে মজা লগা হৈছে। তো এই গেটখন পাৰ কৰি আমি গৈ আছোঁ ভিতৰৰ পিনে। বলক চাই থাকক ভিডিঅ'টো শেষলৈকে, কেনে ধুনীয়াকৈ দেখুৱাই আছোঁ চাব। চাওক গাইছ, এইখন হ'ল মেইন গেটখন। কি ধুনীয়া দেখা হৈছে, কি ধুনীয়া এটা লুক বনাইছে। আৰু ইয়াত লেখা আছে গোবিন্দ ভৱন গীতা সত্ৰ মানিকপুৰ বুলি। তো এনেকৈয়ে গেটখন চাই কিনে আমি সোমাই গ'লোঁ, এণ্টাৰ কৰিলোঁ। তো কৰি কিনে এইবিলাকে দেখা পাইছে, এইটো দৌল। আৰু ইয়াত চাওক গাইছ কেনেকুৱা মানুহ হৈছে, তামান মানুহ। আৰু ইয়াত ধুনীয়াকৈ বহি আছে, বহি কিনে নাম চাই আছে। চাওক গাইছ, এইটোৱে হ'ল মেইন সত্ৰখন, তেখেতৰ সত্ৰ। আৰু এইটো হ'ল তেখেতৰ সমাধিস্থল। বলক ময়ো এটা তেখেতৰ চৰণত সেৱা লওঁ। আৰু এইটো দেখা পাইছে তেওঁৰ মূৰ্তিটো ধুনীয়াকৈ বনাই থোৱা হৈছে। ইয়াতে সকলোৱে সেৱা কৰি আছে আৰু ময়ো এটা সেৱা কাঢ়ি লওঁ। তো সেৱাটো কাঢ়ি কিনে ইয়াতে অলপ ৰখি কিনে আমি আহি গ'লোঁ খিচিৰি প্ৰসাদ খাবৰ কাৰণে। তো দেখা পাইছে ইয়াতে বহুত মানুহে খিচিৰি খাই আছে। তো আমিও খাব আহি গ'লোঁ। তো গাইজ অলপ টাইম অপেক্ষা কৰাৰ পিছত দি দিলে আমাক খিচাৰি, আৰু আমি এতিয়া খাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, আমি খাই লওঁ, ইয়াৰ পাছত দেখুৱাই আছোঁ। তো খিচিৰিটো খাই কিনে খিচিৰি প্ৰসাদটো খাই কিনে আমি আহি গ'লোঁ পূজা মানে মেলাত এইবিলাক দেখা পাইছে। বহুতো দোকান আহিছে ইয়াত। এবাৰ ধুনীয়াকৈ চাওক বেকগ্ৰাউণ্ড মিউজিকৰ লগত, ধুনীয়া লাগিব, চাই লওক। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। লগ পাম নেক্সট এটা ভিডিঅ'ত। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব।